ৰুণ এতিয়া দেখিলা মই ঠিক জানিছিলোঁ এতিয়া কি ক'বা তুমি মই কি ক'ম দুয়ো মন্দিৰত বিয়া হৈ আহিলে কেতিয়া কি মোক মূৰ্খ বুলি ভাবিছ কপালত ৰঙা ফুট হাতত মালা তাৰ অৰ্থ কি আইঐ দেহি আইতাজনী কেতিয়াবা ইমান কিউট বিহেভ কৰা নহয় বুঢ়ী মানে আইতা এই দুডাল যে মালা দেখিছে মই ঘৰৰ কাৰণে লৈছো কাইলৈ ককা আৰু আইতাৰ শ্ৰাদ্ধ আছে যে আৰু এই ফুট দুটা যে এই ফুট দুটা আহোঁতে পূজাৰীয়ে দিয়া মন্দিৰত মংগলৰ টিকা বুজিলে এইমাত্ৰ দোকানৰ পৰা আহি পাইছহি অলপ ৰেষ্ট লৈ গৈ যা মা তুমি মোক এতিয়াও বেয়া পাই আছা কিয় তেনেকৈ ক'লি ইমান ভাল ল'ৰা এটা পেহীয়েকে বিচাৰি দিলে ল'ৰাটো বয়স অকণ বেছি তাতে কি হ'ল পুৰুষৰ বয়স বুলি কিবা বস্তু আছে নেকি ধনে ধানে টকাই পইচা পৰিয়ালটো নদন বদন ভৱিষ্যতলৈ জোনৰ বিয়াৰ কাৰণে সহায়ো কিবা এটা হ'ল হয় ৰুণ তোমাৰ সতিনী ছোৱালী বুলি পাহৰি গ'লা চাগে ইমান অন্ধ মৰম ভাল নহয় বোৱাৰী মোৰ কাৰণে আইতাই আজি তোমাক বহুত কথা শুনালে মা ভালেই কৰিলি সেইখিনি সময়ত যে তই ঘৰত নাছিলি সেইকাৰণে ডাঙৰে কয় যে যি হয় ভালৰ কাৰণে হয় মানে তোক বিয়া পাতিবলৈ ল'ৰা এজন আহিছিল তোতকৈ বয়সত দুগুণ ডাঙৰ মই মানা কৰি দিলোঁ ৰুণৰ ইমানো বেছি বয়স হোৱা নাই যে মা তাইতকৈ দুগুণ বয়সৰ ডাঙৰ মানুহ এজনৰ লগত মই তাইক বিয়া দিম আপোনালোক যাব পাৰে নমস্কাৰ মোৰ একেবাৰে পচন্দ নহয় কিয় তোক মই তেনেকুৱা এটা ল'ৰাৰ লগত বিয়া দিম লাগি জীৱনটো ঘৰত বুঢ়ী হৈয়ে বহি থাকিবি তথাপিও মই তোক তেনেকুৱা ল'ৰা এটাৰ লগত বিয়া নিদিওঁ ভুল আচলতে মোৰেই মই আগতে সকলো কথাই সোধ-পোছ কৰি ল'ব লাগিছিল তোমাৰ একো ভুল নাই মা আচলতে মোৰ কাৰণে তুমি আইতাৰ পৰা এনে কথা শুনি থাকিব লাগে
তেওঁ কথা শুনালে মই মনে মনে থাকিম হ'বলা দিওঁ নহয় ঝাৰি এটা কথা কওঁনে মা শুনিবা বিয়া নহওঁ তোমালোকক এৰি মই কলৈকো নাযাওঁ এইবোৰৰ বাহিৰে তই যি কওঁ মই তাকে শুনিম হ'ব দিয়া ঠিক আছে মই বিয়া হ'ম হা সঁচাই কিন্তু এটা চৰ্তত জানিছিলোঁ মই প্ৰথমতে জুনৰ বিটেকৰ ৰিজাল্ট দি লওঁ আৰু তাৰ পাছত তাই এমটেক কমপ্লিট কৰি যেতিয়া চাকৰিত সোমাব তাৰ পাছত তুমি মোৰ বাবে এজন ল'ৰা চাবা হ'বনে নহ'ব একেবাৰে নহ'ব মোৰ বিটেকৰ ৰিজাল্ট দিয়াৰ পাছত ফাৰ্ষ্ট কাম হ'ব চাকৰি বিচৰা 2 বছৰ চাকৰি কৰি তাৰ পইচা জমা কৰিম আৰু সেই জমা পইচাৰে মই এমটেক কৰিম সেইবিলাক নহ'ব নহয় প্ৰথমতে এমটেক তাৰ পাছতহে চাকৰি শুনা মোৰ ৰুণুনিবা মই চাকৰি পোৱাৰ পাছতে তোমাক আমি এখন ঘৰৰ পৰা খেদিম গতিকে তুমি ৰেডি হৈ থাকা মা চোৱা না তাই কেনেকৈ কথা কয় বোৱাৰী তাইক কথাখিনি বুজাই দিবা মা আপুনি মোৰ ৰুণক এনেকৈ কৈ থাকিলে মই কিন্তু আপোনাক দিম কাঞ্চেপা কেনে পালি ভাল লাগিলে মোৰ মাহে এই, মোৰ মা, গুচ, গুচ, গুচ। আৰে ৰ এইফালে আঁতৰ মৰমৰ ৰঞ্জন আশা কৰোঁ আপুনি য'তেই আছে সুখত আছে শান্তিত আছে বহুদিন মই আপোনালৈ একো লিখা নাছিলোঁ কিন্তু নাজানো কিয় আজি মোৰ মনটো ভিতৰি ভিতৰি বৰ অশান্ত হৈ পৰিছে হয়তো আজিৰ দিনত মায়ে কোৱা কথাখিনিয়ে তোমাক বহুত কষ্ট দিছে সেইখিনি সময়ত মোতকৈ বেছি কষ্ট মই ৰুণৰ চকুত দেখিছিলোঁ মা কেতিয়াবা ৰুণৰ প্ৰতি বৰ নিষ্ঠুৰ হৈ পৰে আপুনি আজি মোৰ কাষত থকা হ'লে মই আপোনাক কথাখিনি ক'লে আপুনি মোক বুজিলেহেঁতেন কিন্তু আপোনাৰ প্ৰতিটো দায়িত্ব ৰুণে পালন কৰে মই ভাবি আচৰিত হৈ যাওঁ তাই ক'ত পায় ইমান সাহস ইমান ধৈৰ্য ইমান সহ্য আপুনি যোৱাৰে পৰা তাই আমাক যিদৰে চম্ভালি আছে যিখিনি ত্যাগ তাই আমাৰ কাৰণে কৰিছে সেইখিনি ত্যাগ কৰিব পৰা ব্যক্তি আজিৰ দিনত বিৰল মোৰ মনত এটা দুখ চিৰদিন থাকি যাব তাই ইঞ্জিনিয়াৰ হোৱাটো মই দেখা নাপালোঁ BSc ডিগ্ৰীটো তাই কমপ্লিট কৰিব নোৱাৰিলে মোৰ বেমাৰৰ বাবে কাপোৰৰ দোকানখনো কেতিয়াবা ভালকৈ চলে আৰু অফ ছিজনত কেতিয়াবা সেইবাবে তাই ঘৰতে এখন ডান্স স্কুল খুলি লৈছে আৰু দেওবাৰৰ দিনটোত তাই কি কৰে জানে মই সকলো জানো গীতু কেতিয়াবা মোৰ অনুভৱ হয় মই যেন তাইক সঁচাই সতীয়া মাকৰ দৃষ্টিৰে চাওঁ নহ'লে সকলো দায়িত্ব তাইৰ মূৰৰ ওপৰতে জাপি দিওঁনে তুমি এইবোৰ এনেই ভাবি আছা গীতু মই জানো তোমাৰ মৰমত তাই মাকৰ মৰমৰ অভাৱ কেতিয়াও অনুভৱ নকৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাততো কিবা এটা ৰৈ যায় আপুনি বুজা নাই কিয় আজিৰ কথাটোত তাই
কৰি দিব পাৰিবনে? আগলৈ মই সাৱধান হওঁ। ৰুণৰ লগত এনেকুৱা আৰু মই দ্বিতীয়বাৰলৈ কেতিয়াও হ'ব নিদিওঁ। কথা দিছোঁ। হাততালি বাৰু ঠিকেই আছে, কিন্তু সেই নিব্বাবোৰৰ দৰে চিটি মাৰিলি যে কেলে? মই নিজকে ৰখাবই নোৱাৰিলো। বুজিছো, সেইকাৰণে তই নিজৰ ৰুমটো চাউণ্ড প্ৰুফ কৰি লৈছ ন? তই কিন্তু মালটো মেটেল আছ দেই। ঐ, তোক মাজতে মাহঁতে ফুটপাথত থৈছিলে নেকি মই নথকা সময়খিনিত? এই ডাউন মাৰ্কেট ৱৰ্ডছ কেইটা ইউজ কৰ যে। ইজ একেবাৰে ফৰেনাৰটো। UK এৰিব তোৰ 6 মাহ হ'ল, এতিয়া অসমীয়া হ'ল। মই মনে প্ৰাণে হাড়ে হিমজুৱে খাটি অসমীয়া, বুজিলি? অসমীয়া। আৰু সেইটো কথাত তই কেতিয়াও ডাউট নকৰিবি। মাত্ৰ তই আৰু বেদে ইউজ কৰা এই অপভ্ৰংশবোৰ মই ভাল নাপাওঁ। কি ৱৰ্ড ক'লি? হোৱাট এভাৰ। মিনিং কি? আৰে মোৰ অসমীয়া ভণ্টি, তই অপভ্ৰংশ মানে কি নাজান? টিপিকেল 90s কিডছ। তই খুলি নে নাই চাব আহিছিলোঁ। গুড নাইট। মাৰ পৰা কি পাৰ্মিশ্যন লৈ দিব লাগে? তই কেনেকৈ গম পালি? কাম টু দ্য পইণ্ট। মানে দাদা, মোৰ ফ্ৰেণ্ড কেইজনীয়ে জুকো ভেলীলৈ ট্ৰেকিং কৰাৰ প্লেনিং কৰিছে। কোন কোন, কেইজনী, কেনেকৈ, কেতিয়া যাবি? আটাইকেইজনীৰে নাম, ফোন নম্বৰ আৰু পেৰেণ্টছৰ কণ্টেক্ট ডিটেইলছ। আই ৱান্ট ইচ এণ্ড এভৰি ডিটেইলছ। তাৰপিছত মই ভাবি চাম যে মাৰ পৰা পাৰ্মিশ্যন ল'ব পাৰি নে নোৱাৰি। কৰ, এতিয়া যিমন তাকে কৰ, কিন্তু মনত ৰাখিবি এইবোৰ কৰ্মৰ ফল তয়ো এদিন পাবি। গুড নাইট গিনিপিগ। হাই, এই দুখীয়া অবলা নাৰীৰ শ্ৰাপ লাগিব তোৰ গাত। তয়ো লাইফত এনে এগৰাকী মানুহ পাবি যি তই পূবলৈ যাব খুজিলে তাই পশ্চিমলৈ যাব, তই ভাত খুজিলে তই কণ্টিনেণ্টেল আনি দিব, আৰু তই আকাশৰ তৰাটো আনি দিলে তাই তোক সাগৰৰ মণিটো ভাল পাওঁ বুলি ক'ব। বাছ ফুট ইয়াৰ পৰা, বৰ কৰি আছো। একজেক্টলি, তাই তোক এনেকে ক'ব এদিন, মোৰ অভিশাপ লাগিব তোৰ গাত। চল ফুট ইয়াৰ পৰা এতিয়া। খুচৰা পইচা নাই, কাইলৈ আহিবি দে। চল আউট, চল ওলা।